জানে না তো সাকা থাকা জোতা বয়া টাংবে পারা নাই হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল চ' গাইজ গুড মৰ্ণিং ফ্ৰম নামখালা বৰ্তমান ঘৰত নাই মই বৰ্তমান আছোঁ মামাঠেত আৰু মোৰ লগত আছে আয়ুষ তো গাইজ কালি ভাটিবিলাই আহিছিলোঁ এতিয়া ঘৰত যাম ৰ'ব ঘৰত যাই অলপ কাম আছে কিবা আনি মানে ব্লগ বনাম বুলি ভাবিছোঁ আজি সেইকাৰণে ষ্টাৰ্ট দিলোঁ চাওঁ কি হয় হাই গো হাই এইটো মামাৰ ল'ৰা হয় মোৰ হাই গো হাই তো গাইজ বাতৰি ৰুলাৰ আহি আছে ৰুলাৰ চাই আছে কি তো গাইজ ভাত খাই ৰেডি হ'লোঁ আৰু হুডিটো পিন্ধি লৈছোঁ কাৰণ ঠাণ্ডা অলপ আছে এতিয়াও গাড়ী চলাই ঠাণ্ডা লাগে আৰু এখন স্কুটিখন লৈ যাম বাৰু এতিয়া প্ৰায় 11টাই বাজে আৰু সোনকালতে আহিবও লাগিব যাই কিনে ঘৰত কামখিনি কৰি ফেলে আৰু কালি আৰু বেলেগত জব প্লেন আছে সেইকাৰণে সোনকালতে যাওঁ আৰু এই হুডিটো কেনে লাগিছে ক'বচোন নিজে কাষ্টমাইজ কৰি লৈছোঁ কিবা কাৰণে দেখি লৈছোঁ আৰু মাত দিয়ে ৰ'ব তা ঘৰৰ পৰা ৰ'বা আহিম আৰু ৰিটাৰ্ণ আহিম আয়ুষ ঘুমতি আহিলে থাকা তো গাইছিলোঁ কংকন এইবাৰ মেট্ৰিক পৰীক্ষা দিব কেনে প্ৰিপাৰেশ্যন পঢ়াৰ প্ৰিপাৰেশ্যন ভাল ঠিকে আছে হয় নেকি এই গেষ্ট্ৰিকৰ ঘৰত কি কৰ আমাৰ মিস্ত্ৰী আহিছে যোগাযোগ লাগে বেলেগ লিখিত আছে তো দেই তো গাইছ এই বহুত দূৰৰ মূৰত ঠানফইনা পইচা দেখা পালোঁ ৰ'ব একদম বেংকৰ পৰা উলিয়াই আনিছে পূৰা 100 টকা আছে 10খান কিবা খাবা দিছে তো গাইজ 10-15 মিনিট ধৰি পেলাই কিক মাৰি আছোঁ চেল্ফতটো ষ্টাৰ্ট নহয় মোটামুটি বহুত দিন পৰিয়ে থাকে এখন গাড়ী মই আহিলি উইলাও আৰু দাদা আহিলেও কেতিয়াবা উইলৈ আৰু এফালে আছে ত্ৰিদীপ কি খবৰ আছো নহ'লে আৰু এটা ইউটিউব চেনেল আছে এফালে কি চেনেল মানে ত্ৰিদীপ ব্লগ মানে সৰু সৰু ভিডিঅ' আৰু নিপুহঁতৰ দৰে আমি হ'ব পাৰোঁ না আৰু ভিউৱে নাই আমাৰ ভিডিঅ' নেতাও নহয় পৰিচয়টো কৈ দি একবাৰ মোৰ নাম শ্ৰী কাকাজুতি হালৈ তো গাইজ 10-15 মিনিট চেষ্টা কৰাৰ পিছত কিবাকে ষ্টাৰ্টটো হ'ল ৰ'ব এই ত্ৰিদীপক ধৰ ঠেকপা দিছোঁ নহ'লে এৰা শালিকে বন্ধ হৈ যাব চাগৰ পাই কি দিয়া অলপ গৰম হ'ব দিনটো বঢ়িয়া তো গাইজ আহি আছোঁ ৰ'ব আৰু এফালে মোৰ বেগত অলপ বেছিকৈ কাপোৰ আছিলে থৈও আহিম ঘৰ আহিব লাগিব কিন্তু কাম আহিছিল দুটা এটা কেঞ্চেলেই হ'ল এটা আহিছিল কণ্ট্ৰলৰ চাউল নিব লগা কণ্ট্ৰলৰ চাউল বোলে আজি নেদে মায়ে খাই বেয়া ধৰছি এনেকৈ সি ব্লগ কৰিব ধৰা দেখি তো কৈছে 1 নম্বৰ কামটো ক'লোঁ আৰু 2 নম্বৰ কামটো হ'ল নলবাৰীত যাব লগা আছে এতিয়া মই পেঞ্চিল কিনিব লাগিব আৰু মাইৰ তাৰপৰা 100 টকা ল'লোঁ তেল ভৰাব লাগিব তো কৈছে নলবাৰী গাঁৱতে হেলমেটটো লাগে না আৰু হেলমেটটো ল'ব গ'লে ত্ৰিপ এটা ৰখিছিলোঁ আৰু ত্ৰিপ নলবাৰীত কাম হৈছে এই কি কাম আছে তোৰ হা খানা খুৱাবি নে আজি মোক এফালে ত্ৰিদীপৰ মা কথাইতো আমাৰ বাইদেউ হয় দেখি বাইথেৰ হাই তো গাছ ল'লোঁ ৰ'ব পেঞ্চিল আৰু ইৰেজাৰ চেপনা চব ল'লোঁ এফালে চিটি মানাইছি তুমি কাক ক'ব ক এই কেমেৰাটো ফেলাছ কৰে গাইজ পলালাক এই মস্ত বিল্ডিং একোটা বনাই থৈ দিছে চলি চিটিমান দোকানৰ পাছফালে ৰুমটো আছে বিল্ডিংটো এনেদৰে তো কি খবৰ এই ৰেষ্ট ল'বাক লাগে একে টকাৰ গুজগুজীয়া হৈছে দোকান খোলাই নাই তোমাৰ বোলা তো গাইছ এনে মাত দিলোঁ ৰ'ব আৰু দোকান খোলা নাই আজি কাৰণ কাষৰ ৰুমটো বোলে ল'ব কোনোবাই আৰু বেলেগকৈ অঞ্জলি ষ্টুডিঅ' তাৰে চাফা কৰি আছে আৰু দুনিয়াত ধূলা হৈছে তো এই গাজৰ আৰু বিলাহী ল'ব এফালে ত্ৰিদীপে ল'ব বোলে বঢ়িয়াকৈ খানা খাম আজি ভাল ন খুৰা দিয়ক তো গাইছ অলপ গৰমটো পৰছি টাউনৰ গাড়ী গম পোৱা যায় না ত্ৰিদীপ এটা নহয় এফালে চাই ফেলে আকৌ 1 কিলো খাবি 3টা মানুহ কি খকে তোৰ তো গাইছ নলবাৰীৰ পৰা আহিলে জাপাৰ আৰু মিজুলক লগ পালোঁ মিজুল কি খবৰ আচ্ছা মানে মোবাইলটো ভাল লাগছে নে গাইছ চবকে সুধিছোঁ মোবাইলটো ভাল লাগছে নাই আইফোনৰ কপি এইটো তো গাইছ ডেন্সাৰ আকাশ দেখা নাই কি গাড়ী লৈ ঘূৰি থাকে আজিকালি কেনে খবৰ মাক্সাং গুচাই দিছোঁ একবাৰ চলি দেখাই নাপাওঁ আজিকালি চব বিজনেছমেন হৈ গৈছে বিজনেছমেন মই নহয় বিজনেছমেন তুমি আহিছো তোমাৰ কাতে বাল্যাছত দেখাই নাপাওঁ হয় নেকি গাইজ দেখা নাই কেনে বাইক চলাই আছে
অকাত লাগব অকাত তো গাইছ আহি পেলো টাউনৰ পৰাই দিব ঘৰত নামাই দি এইটো আৰু অলপমান ৰেষ্ট লৈ পেলাই এতিয়া খানা খাব যাম আৰু গৰমৰ বস্তি ভালোখিনি বাপৰে টাউনত গ'লে গম পায় ইমান আমাৰ টকৰ গাছ হৈছিল বাৰু টকৰ পাত গিলা গিলা বেছি মিঠা সেই খুৰাই নিব খুৰা খবৰ ভাল কেইটাকে দিব লাগিব তাত 5 টকাকে ঠিকে আছে দিয়ক আৰু গাছ এইগিলান চব জাপি বনাব আৰু এই টকৰ গাছগিলা এফালে আহিছিল বাৰু এই এফালে আহিছিল কিবা আনি চাফা কৰি দিছে একেলগে খুৰাই বেছি নাহিছিল 17টা আহিছে ওরা কি যাবি বনাবো এই পাতা দি ফুলাম যাবি দমাই তোলাত ন বঢ়িয়া বঢ়িয়া ল'ব গাইছ লাগলি কাবাক আহি যাব দমাই তোলাক গাইছ খানা খাব আহিছোঁ ৰ'ব খানা হয় নাই আৰু তুই দিবি এতিয়া গা ধুবই এই দিনটো কি ক'ত থাকা হা এই ক'ত যা আৰু এন্দৰ মেকুৰীও আছে ৰ'ব চাব 2টা আছে 3টা আহিছিল এটা মাৰা গৈছে বাৰু আৰু এই এটা কম্বাৰ পাই আহিল ঐ কি খবৰ ৰে ভাল খবৰ ওর যাই দো হাদুছি আগেই বহি আছা এই খখমাল একেলগে বহি আছো গুচি আহিছে দাম তাকে আহিছি ৰ'বা ইও তো গাইছ খানা খাব বহিছোঁ ৰ'ব এফালে কেয়াৰটি চাউল আছে পুৰা পেৰ পেৰে যাব আজি এফালে মাংস এফালে টিকলুটো টিকলু মাংস চাইছিলি না তই এফালে চাটনিও আছে মই চাটনি খনাই বাৰু ইমান খাব নোৱাৰোঁ ইবাৰে বাৰু বঢ়িয়া আহিছে বাৰু লৈ ভাত চাত খোৱা হ'ল এতিয়া বিকি চিখন নিবা আহিছিল নামে তিহঁতে চিখৰ খাই বাৰু নাফিয়া দিল পাই দে আৰু এফালে দীপ বেগিন আছে ৰে বেগিন আঞ্জা কেনে আহিছে বঢ়িয়া বঢ়িয়া এতিয়া যাব লাগে তাড়াতাড়ি খাই লৈ বাই বাই বলে দে বাই 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 তো খানা চানা খাই আহিলোঁ আৰু ডাইৰেক্ট ঘৰ পালোঁ এফালে ঘৰত আছে জেঠিমাই আমাৰ জেঠিমাই ভাত খাব মাতিছোঁ জেঠিমাই কেনে আহিছে আঞ্জা কিহেদি খালা মাছ বঢ়িয়া বঢ়িয়া এইটো মাছ আছে এফালে তৰকাৰী তো এতিয়া বঢ়িয়াকৈ নামখালাত যাব লাগে মই আহিলোঁ ঐ জেঠিমাই থাকা মই নামখালাত যাওঁ বাই বাই তো গাইছ ঘৰৰ পৰা আনিলোঁ ৰ'ব যাই থাকোঁ আস্তে আস্তে আলু দুলপেও লাগব যাই ফেলে দায়িত্ব এটা দি থৈ দিছোঁতো বলক তো গাই যাই ফেলে আৰু ফিৰি আহিছোঁ ৰ'ব এই জোতা একজন নিওঁ ৰ'ব কেনে জোতা দেখি আহিছোঁ আপোনালোকক চাকা থাকা জোতা বয়া দাঙিবই পৰা নাই তো গাইছ বঢ়িয়াকৈ মাজত লৈ লৈছোঁ ৰ'ব এইযোৰ জোতা তাতে যাই বঢ়িয়া নতুন ৰাস্তা বনাইছি পুৰা থাক আহিলোঁ বাই বাই হ'ব হ'ব ভৰি মাজত থাকি যাব তো গাইছ নামখালা যাই আছোঁ ৰ'ব এইখিনি ৰাস্তাত মানুহে নাই আৰু চব ৰাস্তা ভাল কৰি আছে চব নতুন ৰাস্তা চিধা একদম কমাৰচি ক্লিন নতুন ৰাস্তা নলবাৰীটো কমাৰচি ৰোড তো গাইছ আহি পালোঁ ৰ'ব ডেষ্টিনেশ্যন য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই আহি পালোঁ এতিয়া অলপ আলু তোলা কাম আছে আৰু গাইছ এইযোৰ জোতা এতিয়া চলোৱা টাইম নহ'ব কিজানি কালি মানক লৈ চলাব লাগিব আৰু গাড়ী ধান্দা চুলি তুলি গোটেই বালা বালা হৈ গৈছে চাওঁ যদি টাইম হয় এইটো চলাম বাৰু কাৰণ এইফালে চাওকচোন কি নতুন ৰাস্তা এতিয়া চলে বম লাগিব হা 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 তো গাইছ ঘৰৰ পৰাই আধা ঘণ্টামান হ'ল বাকী জিৰা লৈ এখিনি মই এতিয়া আলু তুলিব যাব লাগিব এফালে আইতাই শিকাই দিব বাকী মোৰ কাম তো গাইছ বহুত খেতি হৈছে এফালে কবি গিলা আছে সৰু সৰু আছে কবি এই নমিনটি এই গজাই নাযায় এইটো আছে ক'তফালে সেইফালে ডাঙৰ হৈছে ন এফালে নাচৰা আছে এইফালে তামোলৰ পুলি তামোললৈ বেচি আছোঁ 5 টকাকৈ লাগে যদি আহি যাব বাকী খেতি এখিনিয়ে অঁ এফালে বিলাহী বাংনাও আছে এই অলপ ডাঙৰ হৈছে বাৰু সেউজীয়া হৈ আছে ন পকলি ৰঙা হৈ যাব ভোট জলকীয়াৰ পুলি বাপৰে এইটো অসমতে হয় নে আৰু বেলেগতো হয় ক'ৰবাত ভোট জলকীয়া অসমতে হৈ কিজানি অনলি ন হয় হয় তবে জাগা বেছি নাই কিন্তু খেতি বহুত আছে নামেন্তি জাগাতে চাকচো কিমান অলপ জাগা চব আছে বাংনা চাংনা গোটাই আছে বাংনা নেচৰা তামোলৰ পুলি কবি বিলাহী সেইফালে আলুও আছে এতিয়া আলু ঘূৰিম
তো গাইজ বৰ্তমান আলু তুলি আছোঁ আৰু আলু বেছি নাই আৰু জেগাতে পাইছোঁ ভাল আলুৱে পাইছোঁ ধুমা আলু তাৰপিছত আইতাও তুলি আছে আৰু মুঠতে ইয়াতে মই অলপ অলপকৈ দেখি আছোঁ এতিয়া আৰু কুঁহিয়াৰৰ গাছৰ চকুত পৰছি চাওকচোন তো গাইজ দেখছি না ফাইদা কিমান এই চাল লাইনত এখিনি আলু পাইছোঁ প্ৰায় 3.5 কিলো আছে ইয়াতে তো এতিয়া বলক এতিয়া আমি অলপ বেলেগ কিবা আনি কৰোঁ আহক তো গাইজ আলু চালু তোলা হৈ গ'ল এতিয়া আছে এইযোৰ চলাম মেইন ৰাস্তাত তো বলক চলাওঁ এতিয়া তো গাইজ পিন্ধি আছোঁ ৰ'ব এইযোৰ চাওঁ বহুত দিন মোটামুটি 4 মাহ মান চলাই নাই চাওঁ পাৰা হৈছিলোঁ বাৰু এতিয়া আৰু প্ৰেক্টিছ কৰিব লাগিব দাগিলা বঢ়িয়াকৈ মাৰি চাৰি ল একদম অ'কে ৰচি ৰচি বেছি থিয়া হোৱা নোৱাৰোঁ এখিনি ক্লিন পাৰোঁ বাৰু সেইকেইদিন পাৰছিলোঁ কাৰণ 4 মাহ আগতে প্ৰেক্টিছ কৰিছিলোঁতো বেছি নৰি বাৰু বেছি স্পীড যাব পাৰিব নহয় অঁ চলাই আছোঁ ৰ'বা আছোঁ ন পাঁচশ পেচা পেচা ব্ৰেক নাই থেংক ইউ হোপ গাইছ আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তো এতিয়ালৈ বাই বাই